খবৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালেই। সকলোকে এটা সুন্দৰ ৰাতিপুৱাৰ উপহাৰ হিচাপে লৈ মই এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। আজি বহুদিন ভিডিঅ' দিয়া হোৱা নাই। আজি বহুত দিনৰ মই ষ্টাৰ্ট কৰিছোঁ, কিন্তু কি কৰোঁ কি নকৰোঁ দেখাই থাকিম। এতিয়া আমি আছোঁ, মই মানে গাড়ীতে বহি আছোঁ, আহিছোঁ এফালে যাবলৈ। ক'লৈ যাওঁ কি কৰোঁ সকলোখিনি দেখাই যাওঁ। ইয়াৰ পৰা আমি বেলেগ গাড়ী ল'ম। গাড়ী আছে মানে টিকট কৰা আছে, 7:45 মানত আছে। গতিকে আহি ৰখি আছোঁ। এতিয়া হৈছে 7:30, গতিকে পাৰ হৈ লওঁ, ৰাস্তা ইপাৰলৈ গৈ লওঁ, তাৰপিছত চাওঁ কি হয় কি নহয়, দেখাই থাকোঁ সকলোবোৰ। চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আৰু এয়া আমি আহি আছোঁ গুৱাহাটীৰ অভিমুখে। এয়া আমি দেৰগাঁও পাইছোঁহি আৰু ইমান ধুনীয়া এটা দৃশ্য, চাহ বাগানৰ মাজে মাজে আমি আহি আছোঁ গুৱাহাটীলৈ বুলি। এটা সপোনৰ অনুষ্ঠান মই ভাল পোৱা এটা কবিতাৰ যি অনুষ্ঠান, তালৈ আহি আছোঁ। এয়া মানে আমাৰ সদৌ অসম কবি চক্ৰৰ যি বৰ্ষপূৰ্তি অনুষ্ঠান গুৱাহাটীত আয়োজন কৰিছে, মই তালৈকে আহি আছোঁ। লগতে আছে কবি সন্মিলন, তালৈকে আহি আছোঁ, আপোনালোকক দেখাম তাৰ মুহূৰ্ত। এতিয়া কাজিৰঙাৰ মাজে মাজে আহি আছোঁ। এয়া কাজিৰঙাৰ অলপ ভিডিঅ' কৰি ৰাখিছোঁ, কাৰণ মই প্ৰথমবাৰ আহিছোঁ, অলপ নাৰ্ভাছো হৈ আছোঁ আৰু ভিডিঅ'টো নকৰা, গতিকে পাহৰিও যাওঁ। তথাপিও অলপ মোৰ ভাল লগা জেগাখিনি, যিডোখৰ মোৰ ভাল লাগে সেইখিনিতে মই কেমেৰাটো উলিয়াই অকণমান ভিডিঅ' কৰি থওঁ আপোনালোকৰ বাবে। তাতে এই বিলটো জাবৰ হৈছে, একদম ৰঙা আবিৰ এটা সানি ইমান ধুনীয়া লাগিছে ৰাস্তাটি, সেইবাবে ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ। হয়তো আপোনালোকে মোবাইলত তেনেকৈ ধৰিব পৰা নাই, তথাপিও মই চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ, কিন্তু কেমেৰাত ইমানখিনি ধৰি ৰখা নাই। এয়া তথাপিতো অকণমান চাওকচোন, ইমান ধুনীয়া নহয়নে পৰিৱেশটি। তাকে সেইটো কাৰণে ভাবিলোঁ মোৰ ভাল লাগিলে আপোনালোকৰো ভাল লাগিব, সেইটো কাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ সৰুকৈ। আৰু আমি আহি আছোঁ, এতিয়া পামগৈ আৰু অলপ দূৰ বাকী। তাৰপাছত তাৰ মুহূৰ্তখিনি দেখাবলৈ চেষ্টা কৰিম মই আপোনালোকক। এতিয়া ব'লকচোন ভিডিঅ'টো চাই গৈ থাকোঁ। এয়া দেখিছেনে, ৰাস্তাটোৰ দুয়োপাৰে সৰুকৈ পাহাৰ আছে। এটা খুব ধুনীয়া মুহূৰ্ত। এয়া যোৰাবাট পাইছোঁহি। এয়া খুব ধুনীয়া এটা। আৰু এয়া আমি পালোঁহি সদৌ অসম কবি চক্ৰৰ প্ৰেক্ষাগৃহ জ্যোতিচিত্ৰবন, আৰু ইয়াৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ যোজা চলাই থকা হৈছে। আমি আহি পাই বহিছোঁ আৰু এয়া সকলো দায়িত্বত থকা সকলোৱে নিজ কামবোৰ কৰি অনুষ্ঠানটো সুচাৰুৰূপে আগবঢ়াই নিবলৈ তেওঁলোকে কাম কৰি আছে। আৰু এয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ হৈছে। আৰু এয়া বন্তি প্ৰজ্বলন কৰিছে চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই। এয়া চাওকচোন, আপোনালোকে চাই গৈ থাকক, মই দেখাবলৈ চেষ্টা কৰি থাকিম কি দেখাব পাৰোঁ কি নোৱাৰোঁ। আৰু এয়া চাওকচোন, ডাঙৰীয়াদেৱৰ কণ্ঠত কবিতাবোৰ ইমান ধুনীয়াকৈ উজলি উঠিছে, প্ৰাণ পাই উঠিছে। চাওকচোন আপোনালোকে, তেওঁৰ কথাকেইটা শুনক, ইমান ধুনীয়া কথাকেইষাৰমান তেওঁ কৈছে। আৰু কবিতাবোৰ অকণমান মন দি শুনকচোন, ইমান ধুনীয়াকৈ তেওঁৰ মুখত কবিতাবোৰে প্ৰাণ পাই উঠিছে। চাই থাকক আপোনালোকে। দেৱ বৰুৱাৰ কবিতা আছে, সমীৰ যোশীৰ কবিতা আছে, আৰু হিৰুদা মোৰ মনত সদায় হিৰুদাই গুণগুণাই থাকে। হিৰুদাৰ প্ৰকাশভংগী সিহঁতৰ কোনোটো নদীৰ দৰে নত, কোনোটো পৰ্বতৰ দৰে উদ্ধত, কোনোটো বা আকৌ হ্ৰদৰ দৰে গম্ভীৰ। কাৰো কথাত উঠা বহা নকৰে। নদ নদী পৰ্বত চিত্ৰিত বিপুল মহাদেশৰ মই কবি, পৃথিৱী মোৰ কবিতা। কি নাই সময় লাগে, স্বনির্বন্ধ অন্ধকারের ভেতর দিয়ে হাসমহানার সুরভি যখন উড়ে আসি গোপনে গোপনে, আমি তখনও তোমার কাছে দাঁড়িয়ে থাকি। আমার স্বপ্নেও
একটা চঞ্চল হরিণ শিশু সারা রাত লাফালাফি করতে থাকে, ফিরে আসতে যে আমি পারি না। একটা সুন্দর কবিতা। এতিয়া আহকচোন শুনো মোৰ শ্ৰদ্ধাৰ গুৰু ৰবি শইকীয়াৰ বাইদেউৰ এটি কবিতা, খুব ধুনীয়া এটি কবিতা। আহকচোন আপোনালোকে অকণমান মন দি শুনক কবিতাটি। জীয়াই থাকিব পৰাকৈ যাৰে জহে সি মোক সেকি থাকে জীয়াই থাকিব পৰাকৈ। কেতিয়াবা মই তাক কওঁ মোৰ বন্ধুৰ গাটো বেয়া বুলি, সি হাঁহে মোৰ খং উঠে তাৰ হীনতা দেখি। এদিন সি মোক কৈছিল এইখন মোৰ কলিজা, তোক জীয়াই কেনেকৈ ৰাখোঁ তই জাননে? মোৰ সমস্ত তপ্ত দিহে মই তোক জীয়াই থকাৰ কথা ভাবোঁ। মই তেতিয়া তাক কৈছিলোঁ মোৰ। এতিয়া আহকচোন সদৌ কবি চক্ৰৰ শীৰ্ষক গীতটি শুনি লওঁ এবাৰ।
গল্প উন্মোচন কাৰ্যসূচী। চাওঁচোন আহক কিদৰে অনুষ্ঠানটো আগবাঢ়িছে। মই এইটো ক্ষেত্ৰত একেবাৰে নতুন, সেইবাবে মই বেছিকৈ একো ভিডিঅ' কৰিব পৰা নাই। মই চাই আছোঁ, আপোনালোকেও চাওক। পদূলিৰে গ্ৰন্থ উন্মোচনীৰ বৰ্ষপতি অনুষ্ঠানত বিভিন্ন কবিসকলৰ লগত পাৰ কৰা সুন্দৰ সুন্দৰ মুহূৰ্তসমূহ। এয়া পদ্মশ্ৰী সন্মান লাভ কৰা হাজৰিকা ছাৰ আৰু ঊষা বাইদেউ, লগতে এয়া বিভিন্ন জেগাৰ পৰা অহা বিভিন্ন কবিসকলৰ লগত অকণমান সময় হাঁহি ধেমালিৰ মাজত বিভিন্ন কবিৰ নতুন নতুন বিভিন্ন সৃষ্টিমূলক যি তেওঁলোকৰ মনোভাৱ, সকলো কথা পাতিলোঁ, ভাল লাগিলে আৰু লগতে ফটো তুলি ৰাখিলোঁ। এয়া শ্ৰদ্ধাৰ বাইদেউ ৰবি বাইদেউৰ লগত অকণমান সময়। সেউজীয়াৰ সপোন দেখিছোঁ, কোনোজনে হয়তো জীৱন জীয়াৰ শিক্ষা মাতিছে, কিন্তু এয়াইতো প্ৰকৃতিৰ ৰীতি যি নিৰবিচ্ছিন্নভাৱে বৈ আহিছে। ধন্যবাদ। শুভকাত সকলোকে। কালি ভিডিঅ'টো মই তাতে খতম নকৰিলোঁ, কাৰণ বহুত টাইম হৈ গ'ল আৰু ৰাতিও হৈ গ'ল। সেইটো কাৰণে আমি সোনকালে অহাৰ ট্ৰাই কৰি থাকিলোঁ। চ' ভিডিঅ'টো কৰিবলৈ থাকি গ'ল। সেইটো টাইমত মূৰামূৰি এটা টাইম হৈ গ'ল যে, আৰু তাতে বহুত দেৰিও হৈ গ'ল। সেইটো কাৰণে তাতে কালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ, আৰু সেইটো কাৰণে মই আজি ৰাতিপুৱা উঠিছোঁ জাষ্ট, আৰু ভিডিঅ'টো খতম কৰি লওঁ। আপোনালোকক যিমান পাৰোঁ দেখাব ট্ৰাই কৰিলোঁ, কিন্তু বহুত বিশেষ একো দেখাব নোৱাৰিলোঁ। যিখিনি মেইন আছে অকণমান মই ভিডিঅ' ক্লিপ কৰি ৰাখিছোঁ, আৰু বাকী কাৰোবাৰ লগত আছে নেকি অলপ চলপ সেইখিনিও ৰাখিছোঁ। এতিয়া তেনেকেই ভিডিঅ'কেইটা আপোনালোকক এডিট কৰি দেখাম, আৰু চাওক আপোনালোকে পৰিৱেশটো অকণমান উপভোগ কৰক। খুব এটা ধুনীয়া মোৰ অভিজ্ঞতা। সদৌখন কবি চক্ৰৰ মজিয়াত আহি ইমানখিনি মৰম, ইমানখিনি আদৰ মই পাইছোঁ। মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা, কাৰণ মই যি এই লাইনটোত একেবাৰে নতুন, আৰু তেওঁলোকে মোক যিমানখিনি মৰম আৰু আদৰ দিলে, সঁচাকৈ মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা, আৰু ক'ব লাগিব সকলোকে ধন্যবাদ। ইয়াৰ পৰাই ধন্যবাদ দিছোঁ, তাততো কৈছোঁৱেই। তথাপিতো ভিডিঅ'টোৰ যোগেদি কৈছোঁ আকৌ এবাৰ বহুত ধন্যবাদ। ইমানখিনি মোক সুবিধা দিয়াৰ কাৰণে, ইমানখিনি মোক মৰম আৰু আদৰ কৰাৰ কাৰণে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ, বেছি দীঘলীয়া নকৰোঁ। বাকী দেখাই থাকিম পাছৰখিনি আকৌ নতুন এটা ভিডিঅ'ত কি কৰোঁ কি নকৰোঁ। তেতিয়াহ'লে আজিলৈ বাই বাই।